সকলোতো ঠিকেই চলি আছিল। সকলোৱে নিজা নিজা জীৱনত ব্যস্ত আছিল, কিন্তু ঠিকে চলি থকা নাছিল। সেইবাবেইতো পৰিণতিৰ দ্বিতীয় অংশ লিখিবলৈ লৈছোঁ। ঐ তোক কি মই এনে দিছিলোঁ নেকি মোবাইলটো? কি তোক ফোন লগাব দিছিল না যতীনৰ নাম? যতীনক ফোন লগাব দিছিল না নাই তোক? বচোন কি আছিল? কি কথা? কথাটো বহুতেই আছিলে। এটা ডাঙৰ প্ৰব্লেম হৈছে। মানে মোৰ ল'ৰাটো কেতিয়া স্কুলত যায়, কেতিয়া আহে, সকলো মানে ইনফৰ্মেশ্যন লৈ আছে। মোক চাগে কোনোবাই ব্লেকমেইল কৰি আছে। ইনফৰ্মেশ্যন মানে কি? কোনোবাই কিবা মেছেজত কিবা দি আছে নেকি, নে মেইলত কিবা দি আছে? তাৰমানে এটাৰ পিছত এটা মেছেজ। মোৰ এনেকুৱা লাগিছে যে ব্লেকমেইলে কৰি আছে মোক কোনোবাই। ৰ এটা কথা, এই ইহঁত দুটাই যে আমাক মাজে মাজে ফোন কৰি থাকে চাইনৰ কাৰণে, নে সিহঁত দুটাই আমাক ব্লেকমেইল কৰি থকা নাইতো? বাৰু এটা কাম কৰোঁ দিয়া, সিহঁতক ধৰোঁ, সিহঁতক সোধোঁ। সিহঁতক জেৰা কৰিলে সকলো কথা ওলাই যাব। ঠিক কথা কৈছা। আজি মানে মোৰ সিমান পেচেণ্টো নাই, আজিয়ে যাওঁ ব'ল। ব'লা নহ'লে। ব'ল। কামটো নাই তোমাৰো? নাই কাম নাই। ব'লা নহ'লে। ব'ল। দাদা, আপোনালোকে গম নাপায় নেকি? কি? দাদা ঢুকাবৰটো 5 বছৰে হৈ গ'ল। আমি দেখোন গমেই নাপাওঁ। কি হৈছিল তাৰ? দাদাই ছুইচাইড কৰিছিল। কি কোৱা? আৰু এইবিলাক কথা মই শুনিব নোৱাৰো দে। চলো বল। ফটি যাওঁ দিয়া। দাদা গম হ'লে ফণ্টি নবহো দিয়া। আৰু ফণ্টি আমাৰ লগত যে নবজি, তাক জানা নেকি ক'ত আছে? দাদা তাকতো এতিয়া নাপাব। সি মানসিক সন্তুলন হেৰুৱাই পেলাইছে। কিন্তু সি এটা জেগাত থাকিব পাৰে। সি আশ্ৰমত থাকে। তাত গ'লে পাব আপোনালোকে। আশ্ৰম? কোনখন আশ্ৰম? এই যে মঙলা পুখুৰী ফালে গ'লে এখন আশ্ৰম পায়, তাতে পাব আপোনালোকে। ভণ্টি
অ ভণ্টি অঁ দাদা আহি পাইছে নেকি সিহঁত আৰু মই কোৱা ধৰণে কৈছা নে নাই সিহঁতক মই মৰা বুলি কৈছা নে নাই বঢ়িয়া 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 ঠিক আছে আমি যাই আছো ঐ ঐ ঐ তই ভালনে নাই দে দে তাড়াতাড়ি কৰ সিহঁত আহি পাইছে এইবাৰ মই মৰা বুলি কৈ দিছো ভণ্টি এইবাৰ খেলা খান দে দে আইদা ৰাজা এইটো লোকেশ্যনটো চাওঁচোন ভাল লাগিছে ভাল লাগিছে ন হয়, উঠবা নেকি ফটো ইয়াতে পাৰি উঠিব পৰা যায় ব'লা নহ'লে যাওঁ ড্ৰাইভাৰ এইপিনে সোমাই দিবা দেই গাড়ীখন অঁ ঠিক আছে ছাৰ নামা নামা ইয়াতে ভাল হ'ব ন ইয়াতে ইয়াতে ব'লা এইপিনে ভাল হ'ব নেকি এইফালে আছো বুলি এইফালে ভাল লাগিছে ব'লা 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 মাৰাচোন ফটো মাৰাচোন দুখনমান ফটো ভালকৈ হৈছে হৈছে আৰু মাৰা হৈছে বঢ়িয়া উঠিবা নেকি তুমি নাই নুঠো 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 হ'ব দে আৰু কিমান আৰু পজ দিয়া আমি নৱজিতক বিচাৰি আহিছিলোঁ নৱজিতক তাত যাব লাগে ব'ল ব'ল সেইটো ক'ৰবাত বোলে আৰু আশ্ৰমত থাকে ইয়াত ক'ত বিচাৰি পাম আশ্ৰম কিন্তু এখন আশ্ৰম আছে কিন্তু ক'তো ইয়াৰ অলপ আগত আছে যাবা নেকি তাত আহাচোন ব'লা এবাৰ যাই চাওঁ যদি তাত লগ পাওঁ তাত পালেতো ভালেই হয় জীৱনৰ পথ বহু জটিল বন্ধু ভাবি শুনি নিবা খোজ সংসাৰৰ মহামায়া হ'বলৈ নিদিবা বোজ এইখনে চাগে ন আশ্ৰমখন এইখনে নেকি নৱজিতক পালে ভাল হৈ যায় আৰু তাক লগ পাব লাগে ইয়াতে চাই লওঁ কি হয় এই মানুহজনক সুধোৱা আছোন ব'লাচোন দাদা নৱজিত আৰে নৱজিত কি হ'ল তোৰ খা খবৰ নাই যে কোনটো মানে আৰে কি কোন কোন আমাক চিনি নাপা তোমালোকে হাত চাব আহিছা ই মানসিক তোমালোকৰ হাতে কয় যে তোমালোকৰ জীৱনত বাধা বিঘিনি বহুত আছে চিন্তা নকৰিবা সময়ে শিকাব সময়ে বুজাব কি কয় দেখোন ই সময়ৰ আকুল আহ্বান কোনোবাই জানো ৰধিব পাৰিব কি সময়ৰ আকুল আহ্বান হয় কি হৈছে তোৰ হ'ল কি হয় ইফালে আছোন তই আমাক চিনি পোৱা নাই এই পাঁচটা আঙুলি দেখিছ এনেকুৱা গালত পৰি যাব নহয় এক্টিং ওলাই যাব মুখেৰে তোমালোকে হাত দেখুৱাব আহিছা তোমালোকৰ জীৱনত বহুত বাধা বিঘিনি আছে কি কয় দেখোন ই কি হৈছে তোৰ
বহুত বহুত বাধা বিঘিনি আছে তোমালোকৰ জীৱনটোত সাৱধানে চলিবা চিন্তা কৰিব নালাগে কি কয় ঐ? কি হৈছে তোৰ এক্টিং ওলাই যাব তোৰ মুখেদি হ'ব ৰ ই আমাক চিনি পোৱা নাই বোলে কিয় এক্টিং নকৰিম হা কিয় এক্টিং নকৰিম পইচা থকা মানুহটো তহঁত চালা তহঁতে এজ কৰি আছে এতিয়া তহঁতে চালা পইচাৰ ওপৰত বাগৰ দি আছা তহঁতে লাচ্চা হাবৰ পুতেকটোক হা আমাৰ সৰু সুৰা মানুহ ক'ত পাত্তা দিবি তহঁতে মানুহ মৰিছেই নে আছেই তহঁতৰ একো পাত্তাই নাই কিয় এক্টিং নকৰিম মই যোৱা কিয় আহিছে এতিয়া পুৰণা কথাৰ গুৰি বিচাৰি দে শান্ত হচোন তই শান্ত হচোন বুজি পাইছো তই কিয় এক্টিং কৰিছ বুজি পাইছো বহ লৈচোন পিছে ৰূপম ক'ত আমি জানো ৰূপম যে মৰা নাই আমি জানো তহঁতে এক্টিং কৰি আছা দুয়োটাই লগ লাগি ৰূপম ক'ত এতিয়া ৰূপম আছে ক'ত আছে তহঁতে মন গ'লে গুচি যাবি আৰু মন গ'লে উভতি আহিবি তহঁত যোৱাৰ পিছত আমাৰ লগত কি হ'ল তহঁতে নাজানা কি হৈছে কম মই সকলোবোৰ কম